Hi dear viewers, আপোনালোকে অলৰেডি থাম্বনেইলত চাই গম পাইছে যে PM কিষাণ সন্মান নিধিৰ নতুনকৈ এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে কেনেকৈ নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব সম্পূৰ্ণ ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিয়া হ'ব। হেহে বন্ধুসকল, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেলৈকে চাব আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ৰাখিব। তো বন্ধুসকল, আপুনি আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে কৰিব পাৰিব। তো আপুনি আপোনাৰ স্মাৰ্টফোনৰ যিকোনো এটা গুগল ব্ৰাউজাৰ ওপেন কৰি লৈ গুগলৰ সাৰ্চ বাৰত লিখিব PM কিষাণ লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ পেজটো ওপেন হ'ব। আপুনি ওপৰৰ লিংকতে ক্লিক কৰি দিব, pmkisan.gov.in ত ক্লিক কৰি দিব। এইটো ৱেবছাইটত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। এনেকুৱাকৈ ইন্টাৰফেচটো ওপেন হ'ব। তাৰ পিছত আপুনি তলফালে অলপ স্ক্ৰল ডাউন কৰি আহিব। তলফালে স্ক্ৰল ডাউন কৰি আহি ইয়াতে চাব eKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন। তো আপুনি জাষ্ট নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনত ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত এনেকুৱাকৈ ইন্টাৰফেচটো ওপেন হ'ব। আপুনি ইয়াতে আহি চাব ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, ইয়াতে ক্লিক কৰি দিব। আপুনি যদি গাঁও অঞ্চলত বাস কৰে আৰু যদি আপুনি চহৰ অঞ্চলত বাস কৰে ইয়াতে চাব আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব যদি আপুনি চহৰ অঞ্চলত বাস কৰে। ক্লিক কৰি দি তাৰপিছত আপুনি ইয়াতে চাব এণ্টাৰ আধাৰ নম্বৰ, আপোনাৰ আধাৰ নম্বৰটো ইয়াতে বহাই দিব। বহাই লৈ তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপুনি আপোনাৰ ষ্টেটটো ইয়াৰ পৰা ইয়াতে সিলেক্ট কৰি ল'ব। তো তাৰপিছত আপুনি কেপচা কোড কেইটা বহাই লৈ গেট OTP ক্লিক কৰিব। আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন OTP আহি যাব। OTPটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দি তাৰপিছত সাবমিটত ক্লিক কৰি দিব। যদি আপোনাৰ OTPটো নাহে তেন্তে আপুনি ইয়াতে OTPৰ যদি কিবা প্ৰব্লেম হয় তেন্তে ৰিছেট OTPত ক্লিক কৰি দিব। তাৰপিছত আপুনি ভেৰিফাই আধাৰ OTP ইয়াতে ক্লিক কৰি দিব। তো বন্ধুসকল, মোৰ হাতত নতুন ৰেজিষ্ট্ৰেচন কৰিব লগা বেনিফিচিয়াৰী নাই। নেক্সট ভিডিঅ'ত মই আপোনালোকক নেক্সট ষ্টেপখিনি দেখুৱাই দিম। থেংকছ ফৰ ৱাচিং। জয় আই হোম।